এলিসা কাৰ্চন কোন জানেনে? মংগল গ্ৰহত বাস কৰিবলগীয়া প্ৰথমজন মহিলা পৃথিৱীবাসী। বৰ্তমান তেওঁৰ বয়স 21 বছৰ। আমেৰিকাৰ নাগৰিক তেওঁ। ফ্লৰিডা টেকনিকেল বিশ্ববিদ্যালয়ৰ অধ্যয়নত মহাকাশ যাত্ৰাৰ বাবে প্ৰশিক্ষণ লৈ আছে তেওঁ। 2003 চনত নাছাৰ মহত্বাকাংক্ষী মংগল প্ৰজেক্টৰ এক অংশ হৈ পৰিছে এলিসা কাৰ্চন আৰু নাছাই হৃদৰে প্ৰস্তুত কৰিছে এলিসাক। প্ৰায় 3 বছৰ বাস কৰিব মংগল গ্ৰহত গৱেষণাৰ বাবে, যাৰ বাবে এলিসাই নাছাৰ লগত চুক্তিবদ্ধ হৈছে। 18 বছৰলৈকে কোনো প্ৰেমিকৰ সৈতে সম্বন্ধ ৰাখিব নোৱাৰিব এলিসাই। পিছে এলিসা কাৰ্চন মংগল গ্ৰহত খোজ পেলোৱাৰ পিছত দ্বিতীয় ইচ্ছা হ'ল টিচাৰ আৰু আমেৰিকাৰ প্ৰেছিডেণ্ট হোৱাৰ। কিন্তু নাছাই এতিয়াও স্পষ্টীকৰণ দিয়া নাই যে তেওঁলোকক পৃথিৱীত ঘূৰাই অনা হ'ব নে নাই। কিন্তু তাক লৈ এলিসাৰ কোনো ভয় নাই, কাৰণ মাত্ৰ 3 বছৰ বয়সৰ পৰা দেখি আছিল মংগল গ্ৰহত যোৱাৰ সপোন। কাৰ্টুন ছবিত দেখা মংগল যাত্ৰা আৰু দেউতাকৰ মুখত শুনা মংগল গ্ৰহৰ কথাই তেওঁৰ মনত প্ৰবল ইচ্ছা জাগ্ৰত কৰিছিল মংগল গ্ৰহত যোৱাৰ প্ৰতি। সৰুৰ পৰা সেইদৰে আকাশৰ গ্ৰহ নক্ষত্ৰৰ প্ৰতি আগ্ৰহ এলিসাৰ কোঠালিটো সজোৱা হৈছে গ্ৰহ নক্ষত্ৰৰ সৈতে। তেওঁৰ এই সপোন বাস্তৱত পৰিণত হ'বলৈ গৈ আছে আৰু অভয়তাৰে কঠিন অনুশীলন কৰি গৈ আছে মহাকাশ যাত্ৰী হ'বৰ বাবে। মংগল গ্ৰহৰ মানৱ অভিযান দলটিৰ প্ৰথমজন মহিলা হ'বলৈ। এলিসা কাৰ্চন মংগল গ্ৰহত খোজ পেলাবলৈ লোৱা প্ৰথমজন মহিলা মংগল যাত্ৰী।